নমস্কাৰ জয় আই অসম ইনভেষ্টৰ অসমলৈ আপোনাক স্বাগতম জনালো আমি এটা নতুন সিৰিজ আপোনালৈ আগবঢ়াইছো ষ্টক মাৰ্কেটৰ পাঠশালা যাত প্ৰথমটো ক্লাছত আমি ষ্টক মাৰ্কেটৰ বেসিক্স এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম ষ্টক মাৰ্কেটৰ কথা আহিলে প্ৰথম আহে ষ্টক এক্সচেঞ্জ কি হয় য'ত শেয়াৰবোৰ কোম্পানীবোৰৰ শেয়াৰ লিস্টেড থাকে এটা কোম্পানীয়ে যেতিয়া তাৰ শেয়াৰ পাব্লিকক দিব বিচাৰে তেতিয়া ষ্টক এক্সচেঞ্জৰ ওচৰলৈ আহে আৰু তাৰ কিছু সংখ্যক শেয়াৰ ধৰক 20% শেয়াৰ পাব্লিকক দিব বিচাৰে এই এতিয়া কি 20 বা 30% শেয়াৰ পাব্লিকে ষ্টক এক্সচেঞ্জৰ থ্ৰুদি কোম্পানীটোৰ পৰা কিনি ললে তাৰ পাছত সেইখিনি শেয়াৰ পাব্লিকৰ মাজত বেচা কিনা হৈ থাকে বৰ্তমান ভাৰতত দুটা ষ্টক এক্সচেঞ্জ এটা বম্বে ষ্টক এক্সচেঞ্জ বুলি কোৱা যায় আৰু আনটো নাম নেশ্যনেল ষ্টক এক্সচেঞ্জ লিমিটেড আপুনি সেন্সেক্স বা নিফটি শুনি থাকে চাগে বম্বে ষ্টক এক্সচেঞ্জৰ ইনডেক্সৰ সেন্সেক্স বুলি আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ইনডেক্সৰ নিফটি বুলি কোৱা যায় গতিকে ষ্টক এক্সচেঞ্জ এখন বজাৰ য'ত শেয়াৰৰ বেচা কিনা হয় যোন সেলাৰ হয় তেওঁ শেয়াৰ বেচে যোন বায়াৰ হয় তেওঁ সেই শেয়াৰৰ মূল্যটো দিয়ে আৰু এই গোটেইখিনি হয় সেই বজাৰখনত যাৰ নাম ষ্টক এক্সচেঞ্জ বম্বে ষ্টক এক্সচেঞ্জত লিষ্টেড যিমানবোৰ কোম্পানী আছে তাৰ মাৰ্কেট কেপিটেল হিচাপত প্ৰথম 30টা ডাঙৰ কোম্পানীৰ এটা ইনডেক্স উলিওৱা যায় তাৰ নাম সেন্সেক্স তেনেদৰে নিফটি নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ইনডেক্স হয় এতিয়া নিফটিৰ বহুত ধৰণৰ ইনডেক্স আছে নিফটি 50 হল প্ৰথম 50টা কোম্পানী মাৰ্কেট কেপিটেলত সবতকৈ ডাঙৰ যি 50টা কোম্পানী তাৰ ইনডেক্স হয় তেনেকে নিফটি 100 আছে বেংকৰ এটা ইনডেক্স আছে যাক বেংক নিফটি বুলি কোৱা যায় তেনেদৰে আৰু কেইবাটাও ইনডেক্স আছে এই ইনডেক্সৰ পৰা মাৰ্কেটৰ বতৰ গম পোৱা যায় শেয়াৰ মাৰ্কেট বৰ্তমান আপৱাৰ্ড ডাইৰেকচনত আছে ডাউনৱাৰ্ড ডাইৰেকচনত আছে তাৰ গতি কেনেকুৱা সেই বিষয়ে এই ইনডেক্সবোৰৰ পৰা গম পোৱা যায় কাৰণ ষ্টক এক্সচেঞ্জত লিষ্টেড কোম্পানী বহুত আছে সেই কোম্পানীবোৰৰ কিছুমান আপৱাৰ্ড ডাইৰেকচন থাকিব তাৰ শেয়াৰৰ দাম বাঢ়িব কিছুমানৰ শেয়াৰৰ দাম কমিব কাৰণ এইটো ডিমাণ্ডৰ ওপৰত ডিপেন্ড কৰে ওভাৰঅল মাৰ্কেটত লিষ্টেড কোম্পানীবোৰৰ ডিমাণ্ড বাঢ়িছে নে কমিছে সেই বিষয়ে গম পোৱা যায় এই ইনডেক্সবোৰৰ থ্ৰুদি যদি ডিমাণ্ড ইনক্ৰিজ হৈছে সেন্সেক্স বাঢ়িব যদি ডিক্ৰিজ হৈছে সেন্সেক্স বা নিফটি ডাউনৱাৰ্ড হ'ব এতিয়া আমি যে কৈ আছো এই মাৰ্কেট কেপ বা মাৰ্কেট কেপিটেলাইজেশ্যন কি হয় টোটাল কেপিটেল অফ এ কোম্পানী এটা কোম্পানীৰ টোটাল কেপিটেল এটা কোম্পানীৰ টোটাল শেয়াৰ যিমান আছে মাল্টিপ্লাইড বাই শেয়াৰ ভ্যালু সেইটো হৈ গ'ল মাৰ্কেট কেপিটেল এই মাৰ্কেট কেপিটেলৰ ওপৰত ডিপেন্ড কৰি কোম্পানীবোৰ তিনিটা ভাগত ভাগ কৰে প্ৰথম ভাগ লাৰ্জ কেপৰ ডেফিনেশ্যন আপুনি গুগলত যদি সাৰ্চ কৰে বিভিন্ন জনৰ মতে বিভিন্ন ধৰণৰ পাব পাৰে মই সেবিৰ ডেফিনেশ্যন কৰিছো প্ৰথম 100টা কোম্পানী যি বম্বে ষ্টক এক্সচেঞ্জ বা নেশ্যনেল ষ্টক এক্সচেঞ্জৰ লিষ্টেড আছে প্ৰথম 100টা ডাঙৰ কোম্পানী মাৰ্কেট কেপিটেল হিচাপে তাক কোৱা যায় লাৰ্জ কেপ সেই মাৰ্কেট কেপিটেল বৰ্তমান কিমান হ'ব পাৰে 50,000 কোটি বা তাতকৈ বেছি হয় গুগলত যদি চাই এই যিটো মই ভ্যালু দেখুৱাইছো 50,000 কোটি ইয়াতকৈ কমো দেখুৱাব পাৰে কিন্তু প্ৰেক্টিকেলি 50,000 কোটি টকাৰ ওপৰত প্ৰায় 150টামান কোম্পানী আছে আজিৰ দিনত তেনেদৰে লাৰ্জ কেপৰ পাছত প্ৰথম 150 কোম্পানী মিড কেপ বুলি কোৱা যায় যাৰ মাৰ্কেট ভ্যালু এপ্ৰক্সিমেটলি 10,000 কোটিৰ ওপৰত হয় আৰু বাকি যিমানখিনি কোম্পানী আছে তাক স্মল কেপ বুলি কোৱা যায় এটো সেবিৰ ডেফিনেশ্যন বৰ্তমান প্ৰায় 6000 মান কোম্পানী বম্বে ষ্টক এক্সচেঞ্জত লিষ্টেড আছে আৰু প্ৰায় 1800 মান কোম্পানী নেশ্যনেল ষ্টক এক্সচেঞ্জত লিষ্টেড আছে শেয়াৰ মাৰ্কেটত যেতিয়া আপুনি ট্ৰেডিং বা ইনভেষ্টমেন্ট কৰিবলৈ যায় তেতিয়া আপোনাৰ প্ৰথম প্ৰয়োজন হয় এটা ডিমেট একাউণ্ট যাক ডিমেটেৰিয়েলাইজেশ্যন একাউণ্ট বুলি জনা যায় এতিয়া এই ডিমেট একাউণ্টটো আপোনাৰ পেন নম্বৰৰ লগত লিংক থাকে আৰু আপুনি কিমান শেয়াৰ হোল্ড কৰিছে বা তাৰ কি বেচা কিনা কৰিছে এইবোৰ সকলোবোৰ এই ডিমেট একাউণ্টে মেইনটেইন কৰে এতিয়া আপুনি ডিমেট একাউণ্ট কেনেকৈ খুলিব বিভিন্ন ধৰণৰ ব্ৰকিং এজেন্সি আছে যেনে জিৰ'ধা আপষ্টক্স এঞ্জেল ব্ৰকিং 5 পইচা কেপিটেল এইবোৰ আজিৰ দিনত টপমোষ্ট ব্ৰকিং এজেন্সি যাৰ সাৰ্ভিস ভাল হয় আৰু যাৰ ৰেপুটেশ্যন ভাল হয় তাৰ থ্ৰুদি আপুনি ডিমেট একাউণ্ট খুলিব পাৰে গুগলৰ প্লে ষ্টৰত যাব এই যিকোনো এটা ব্ৰকিং এজেন্সিৰ নাম লিখিব আৰু তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক একাউণ্ট নম্বৰ লিংক কৰিব আৰু আপুনি ডিমেট একাউণ্ট খুলিব পাৰে আমি ভৱিষ্যতে কিছুমান ডেমো ভিডিঅ' বনাম আৰু এই ব্ৰকিং এজেন্সিবোৰৰ বিভিন্ন লিংকবোৰ আপোনাক প্ৰভাইড কৰিম আপুনি ডিমেট একাউণ্ট যি ব্ৰকিং এজেন্সিৰ থ্ৰুদি নোখোলক কিয় আপোনাৰ একাউণ্ট খুলিব CDSL বা NSDL CDSL চেন্ট্ৰেল ডিপজিটৰী সাৰ্ভিস লিমিটেড
বোম্বে ষ্টক এক্সচেঞ্জত লিষ্টেড কোম্পানীবোৰৰ যিমানবোৰ শ্বেয়াৰ আছে তাৰ হিচাপ কিতাপ এই CDSL ৰাখে তেনেদৰে নেশ্যনেল ষ্টক এক্সচেঞ্জত লিষ্টেড সকলোবোৰ কোম্পানীৰ শ্বেয়াৰবোৰ হিচাপ কিতাপ NSDL ৰাখে ইহঁতক সেইকাৰণে কি বুলি জনা যায় শ্বেয়াৰ ডিপজিটৰীজ মানে ষ্টক এক্সচেঞ্জৰ শ্বেয়াৰবোৰ ইয়াতেই ডিপজিট হৈ থাকে আৰু ইহঁতৰ থ্ৰুদি পাব্লিকৰ মাজত বেচা কিনা হয় যেতিয়া আপুনি এটা ডিমেট একাউণ্ট খুলিব তেতিয়া আপোনাক এটা ডিমেট BO নম্বৰ পাব ডিমেট বেনিফিচিয়েল অনাৰ আইডেন্টিফিকেশন নম্বৰ এটা 16 ডিজিটৰ নম্বৰ হয় যদি আপোনাৰ CDSL ৰ থ্ৰুদি হয় তেনেহলে কমপ্লিটলি ডিজিটে হয় 16টা সংখ্যা হ'ব আৰু যদি NSDL ৰ থ্ৰুদি হয় তেনেহলে আলফা নিউমেৰিক থাকিব কেইটামান আখৰ থাকিব তাৰ পাছত ডিজিট থাকিব আপুনি তেনেদৰে ডিফাৰেন্সিয়েট কৰিব পাৰে যে আপোনাৰ একাউণ্টটো NSDL ৰ থ্ৰুদি হয় নে CDSL ৰ থ্ৰুদি হয় গতিকে এই ব্ৰকিং এজেন্সিবোৰ যেনেকৈ বেংকৰ ব্ৰাঞ্চ হয় না ইহঁতবোৰ ব্ৰাঞ্চে হয় একচুৱেল বেংক এই CDSL বা NSDL হয় যাত আপোনাৰ একাউণ্ট থাকিব আৰু এই একাউণ্টটো ডিমেট একাউণ্ট বুলি জনা যায় এই CDSL আৰু NSDL ক ডিপজিটৰী পাৰ্টিসিপেন্ট বুলি জনা যায় বা শৰ্ট ফৰ্মত DP বুলি জনা যায় আৰু আপোনাৰ এই যেটো ডিমেট একাউণ্ট নাম্বাৰটো হয় তাক DPID বুলি জনা যায় যেনেকৈ বেংকত RBI থাকে তেনেকৈ ইয়াত ষ্টক এক্সচেঞ্জৰ ৰেগুলেশনছবোৰ চোৱাচিতা কৰাৰ কাৰণে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া থাকে এটো RBI সৈতে একে ধৰক যেনেকৈ RBI বেংকবোৰক গাইড কৰে তেনেকৈ এই CDSL NSDL বোম্বে ষ্টক এক্সচেঞ্জ বা নেশ্যনেল ষ্টক এক্সচেঞ্জক গাইড কৰে বা বিভিন্ন ধৰণৰ কোম্পানীজবোৰ অপাৰেটৰ্ছবোৰ এই সকলোবোৰক গাইড কৰে এই SEBI এটা কমপ্লিটলি গভৰ্ণমেন্ট অৰ্গানাইজেচন আৰু ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ সুপ্ৰিম কমান্ডাৰ হয় আমাৰ প্ৰথম ক্লাছটো ইয়াতে সামৰিছো এইটো একেবাৰে প্ৰাথমিক ক্লাছ ইয়াৰ এটা সিৰিজ হ'ব য'ত আপুনি ষ্টক মাৰ্কেটৰ ABCD ৰ পৰা জ্ঞান লাভ কৰিব পাৰিব আমাৰ অনুৰোধ এই ক্লাছবোৰ আপুনি সিৰিয়ালি চাই যাওক আৰু তাৰ বাবে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনাৰ নটিফিকেশনবোৰ আহি থাকে ভিডিঅটো শ্বেয়াৰ কৰিব আৰু লগৰজনকো শ্বেয়াৰ কৰিবলৈ জনাব সুখী থাকক সুস্থ থাকক হ্যাপি ইনভেস্টিং জয় আহক